আমাৰ স্থানীয় ৰাইজে আছে, তাত যিবিলাকে বসবাস কৰি আছে, স্থায়ীভাৱে বসবাস কৰি আছে, মাটি বাৰী আছে, তেখেতসকলক আমি জনাব লাগিব, তেখেতসকলক মতামত ল'ব লাগিব, তাৰপিছতহে আমি সেইখিনি আমি শ্বহীদ কৰিব পাৰিম। 515 হাইৱেৰ পৰা লৈ যদি আমি চাওঁ, আমাৰ ইয়াৰ পৰাতো ধৰক 5 কিলোমিটাৰমান ভিতৰত সোমায়। গোটেই আদি গাঁও, গোটেই অৰুণাচলী গাঁও আমাৰ অসমতে পৰে, ৰিচেণ্ট গুগল মেপ মতে। কাজিয়া আমি এইটো বিচৰা নাই, তথাপিও ট্ৰেইন আলি সিপাৰত এখেতবিলাকৰ কিছু ঘৰ আছে বা কিছু গাঁও আছে। এটা গাঁও আছে ডিপা অঞ্চলত, অৰুণাচলী গাঁও। সেই গাঁৱৰ আমি কাঢ়িব যোৱা নাই, যিহেতু আমি এতিয়া লাহে লাহে সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম যেন পাইছোঁ যে আমি ট্ৰেইন চিৰিটোকে আমি লোৱাটো উচিত হ'ব নেকি, সেইটো মীমাংসাত আমি চলি থাকিম। ট্ৰেইন চিৰিটো যদি হয় নহয় সেইটো মীমাংসাটো পিছত হ'ব, কিন্তু এখেতবিলাক ট্ৰেইন চিৰিটো, ট্ৰেইন আলিটো, আমাৰ ৰেলৱে ট্ৰেকটো এৰি পেলাই নেশ্যনেল 515টো পাৰ হৈ আৰু 3 কিলোমিটাৰ ভিতৰত অসম অঞ্চলত সোমাইছে। গতিকে এইটো আমি কেতিয়াও সহ্য নকৰোঁ। হয়, এখেতবিলাকৰ মাটি আছে, পূৰ্ব যুগত এখেতবিলাকে জংঘল চাফা কৰি পেলাই মাটিটো লৈছে, যিহেতু তথাপিও এখেতবিলাক নিজৰ অৰুণাচলী নাম জাৰি কৰিব পৰা নাই। আমাৰ CC চাৰ্কলতে এখেতবিলাক খাজনাটো দি আছে। যিহেতু অসমত এখেতবিলাক সুবিধাটো পাইছে, তেনেকৈ আমি যদি অৰুণাচলত সোমাওঁ সেই সুবিধাটো আমি নাপাওঁ। সেইটো কাৰণে আমাৰ কিছু পৰিয়াল, কিছু ব্যক্তি আজিলৈকে ভাত পেটত সোমোৱা নাই, চকু পানী টুপি আছে। গতিকে এই সমস্যাটো সমাধান আমাৰ অসম চৰকাৰ, ভাৰত চৰকাৰ, অৰুণাচল চৰকাৰে যাতে পোনপটীয়াকৈ মিলাই দিয়ে, সমস্যা সমাধান কৰি দিয়ে, সেইটো আহ্বান আমি জনাইছোঁ। জনাই থাকোঁতে আমাৰ বিধায়ক শ্ৰী ভুবন পেগু দেৱকো আমি দুবাৰমান আমি লগ ধৰিছোঁ। এখেতেও আশ্বাস দিছে আপোনালোকে কোনো চিন্তা কৰিব নালাগে, কিন্তু আশ্বাস দিয়া মৰ্মে আমি আশা কৰিব পৰা নাই, যিহেতু এখেতবিলাক অসমত আহি পেলাই আমাৰ বিভিন্ন ধৰণৰ চাইনবৰ্ড, বিভিন্ন ধৰণৰ দোকানৰ নেম, ইয়াত ধেমাজি কিয় লিখিব, অসম কিয় লিখিব, মুচি দিছে, ভাঙি দিছে। সেইটো ক্ষেত্ৰত আমি ৰক্তাক্ত আমি পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰোঁ, কিন্তু আমি কৰা নাই। আমি তেজাল আমি পৰিৱেশ আমি বিচৰা নাই, যিহেতু আজি বিভিন্ন আমাৰ বিষয়ববীয়া সাংগঠনিক, আমাৰ বিষয়ববীয়া আমাৰ জাতীয় সংগঠনবিলাকক লৈ আমি এটা আলাপ আলোচনা, ৰাজহুৱা সভা আজি আমি আহ্বান কৰি আলোচনাত আমি লিপ্ত হৈছোঁ। গতিকে আমাৰ ডিপাবাসী ৰাইজৰ অকল আমাৰ আহ্বান নহয়, সমূহ আমাৰ অসম চৰকাৰৰে এইটো দায়বদ্ধতা। কাৰণ জাতি ভেটি মাটি, আমি অসমৰ জাতি হয়, মাটি আমাৰ অসমৰ হয়, ভেটি আমাৰ অসমতে আছে। সেই শ্লোগানটো যাতে এখেতবিলাক বাহাল ৰাখে, সদায় ৰক্ষা কৰে, সেইটো আমি বিচাৰোঁ। নহ'লে আমাৰ জাতি মাটি ভেটি এই শ্লোগানটো অসমত দি আমাৰ এনে উপলুঙা মন্তব্য দি ৰাইজক ভগাই থাকিলে কিন্তু উচিত শাস্তি চৰকাৰে পাব। সেইটোৱে আমি কৈ পেলাই আহ্বান জনাইছোঁ সৰ্বশেষত যে অসম চৰকাৰ, অৰুণাচল চৰকাৰ বিচাৰি আমাক যাতে নৈতিক সিদ্ধান্ত দিয়ে যায়। হয়, আজি যে ইয়াত আপোনালোকৰ সেইখন সংগঠনে কিহৰ কাৰণে কি ইয়াত গুৰুত্বপূৰ্ণ আলোচনা কৰা হ'ল এই সন্দৰ্ভত আপুনি? হয়, আজি ডিমৌ গাঁও পঞ্চায়ত অন্তৰ্গত এই ডিপা ননাৰীত ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে গঠন কৰা এটা ঐক্য মঞ্চ। এই ঐক্য মঞ্চৰ মানে এটা ইয়াত সভা এটা অনুষ্ঠিত হৈছিল। বিশেষকৈ তেওঁলোকৰ সমস্যা হ'ল ইয়াত অসম অৰুণাচলৰ সীমা বিবাদ লৈ কিছুসংখ্যক অৰুণাচলী লোকসকলে ইয়াত অসমৰ সীমালৈ সোমাই আহি তেওঁলোকে ইয়াৰ অসমৰ বেনাৰ মচি দিয়া আৰু অসমৰ মাটি তেওঁলোকে নিজৰ বুলি দাবী কৰা, এই বিভিন্ন সমস্যালৈ তেওঁলোকে আজি ইয়াত মিটিং এখন আহ্বান কৰিছিলে, য'ত আমাক বিভিন্ন দলসমূহক আমি ইয়াত আহ্বান জনাইছিলে। আমি সদৌ অসম দুৰ্গা ছাত্ৰ সন্থা, আমাৰ নিখিল বড়ো ছাত্ৰ সন্থা, আমাৰ TMPK, সদৌ অসম ছাত্ৰ সন্থা, কোচ ৰাজবংশী ছাত্ৰ সন্থা, বেংগলী ফেডাৰেশ্যন আদি বিভিন্ন জাতি জনগোষ্ঠী আমি সংগঠন ইয়াত আজি উপস্থিত হৈছিলোঁ আৰু এই ঘটনা আমি বুজ ল'লোঁ। আৰু আমাৰ স্পষ্ট কথা, আমি ইতিমধ্যে অসম চৰকাৰক আমি জনাই আহিছোঁ যে অসমৰ 1 ইঞ্চিও মাটিও যাতে তেওঁলোকে অৰুণাচলক গতাই নিদিয়ে, সেই বিষয়ে আমি ইতিমধ্যে তেওঁলোকক জনোৱাৰ পিছতো ইয়াত ডিপাত এনেকুৱা এটা সমস্যাৰ সৃষ্টি হৈ আছে। সেইবাবে আমি প্ৰশাসনক স্পষ্টভাৱে আমি দাবী জনাইছোঁ যে ইয়াৰ সমস্যা তেওঁলোকে সমাধান কৰক। ইয়াৰ ৰাইজৰ যি সমস্যা, এই সমস্যা তেওঁলোকে যাতে স্থায়ী এটা সমাধানৰ ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু ইয়াত আমি এই যিমান জনগোষ্ঠীয় সংগঠন আছোঁ, এই জনগোষ্ঠীয় সংগঠনসকলে আমি ঐক্য মঞ্চৰে ইয়াত এটা প্ৰতিবাদী আমি আন্দোলন গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু ইয়াত সেই সময়ত উদ্ভৱ হোৱা যিকোনো পৰিস্থিতিৰ বাবে কিন্তু আমি সংগঠন কিন্তু আমি দায়ী নহ'ম। আপোনালোকৰ আজি 6-7টা সংগঠনে যে আলোচনা কৰিলে, মূল সিদ্ধান্ত হিচাপে কি লোৱা হৈছে?
এতিয়ালৈকে আমাৰ সংগঠনৰ সিদ্ধান্ত আমি লোৱা নাই। আমি সংগঠনে ইতিমধ্যে সিদ্ধান্ত ল'ম। ইয়াত তেওঁলোকে ৰাইজে কিছুমান প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছে যে অহা দিনবোৰত তেওঁলোকে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ হওক, আপোনাৰ বিধায়ক, সাংসদ, যদি প্ৰয়োজন হয় তেওঁলোকে গুৱাহাটী গৈ তেওঁলোকে মুখ্যমন্ত্ৰীকো লগ ধৰাৰ এটা প্ৰস্তাৱ তেওঁলোকে গ্ৰহণ কৰিছে ইয়াত। আৰু এই প্ৰস্তাৱত আমি সমৰ্থন জনাইছোঁ। আৰু যদি প্ৰয়োজন হয় এই বিষয়টো যদি চৰকাৰে যদি কোনো বিশেষ ব্যৱস্থা গ্ৰহণ নকৰে, আমি সংগঠনে কিন্তু ইয়াত প্ৰতিবাদী কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। অসমৰ বিভিন্ন ঠাইত অৰুণাচলীয়ে এতিয়া ভূমি দখল কৰিব লৈছে। সেই দখল কৰাৰ যিটো ষড়যন্ত্ৰ তাৰ ওপৰত আপুনি কি ক'ব? মৰিয়াসকলৰ ওচৰত অসম অৰুণাচলৰ সীমা বিবাহৰ কাৰণে সমস্যা চলি আছে। এই সীমাৰ পৰা সমাধান কৰিবৰ কাৰণে ভাৰত চৰকাৰে এটা যি মন্ত্ৰী MLA কৰে এটা বিবেচনা কৰি কিনি সমস্যাবিলাক ঠাকুৰ কৰিবলৈ যেটা প্ৰচেছ আগত চলি আছে। কাৰণ ইয়াৰ মাজতে আমাৰ আজি যিটো দীপা নোনাৰীত এইটো অৰুণাচল আৰু অসমৰ যোনটো সীমামূৰি লৈ কিনে যে এটা সমস্যা ওলাইছে, যাতে ইয়াত অৰুণাচললৈ কিছুমান লোকে আমাৰ অসমৰ মাটিবিলাক নিজৰ এটা জিঅ'গ্ৰাফিকেল মেপ বনাই কিনে এটা মেপ বনাইছে বুলি এটা ৰাইজে জনাইছে। ইয়াৰ বিষয়ে ইয়াৰ ওপৰত ৰাইজে এটা ৰাজহুৱা মিটিঙৰ লগত আলোচনা কৰিছে, আলোচনা আমাকো জনাইছে। ইয়াৰ লগতে আমিও নিখিলপুৰ ছাত্ৰসন্থা হিচাপে এইটোকে অনুৰোধ জনাম, যিহেতু অৰুণাচল আৰু আমাৰ অসমৰ মাজত যি সমস্যা আছে সেইটো সমস্যাটো আলোচনাৰ মাধ্যমে কৰি কিনে সমাধান হোৱাটো আমি বিচাৰোঁ। যাতে ইয়াত ৰাইজৰ মাজত এটা ভুল ভ্ৰান্তি কিবা এটা সমস্যা ওলাই কিনে যাতে এটা সমস্যা নহয় সেইটো ভাবোঁ। আমি যোনটো এইটো দীপা আৰু নোনাৰীৰ ওচৰত যিটো মাটি, সেই মাটিৰ যিটো পৰিৱেশটো আমি গম পোৱা মতে এইটো CC চাৰ্কুলাৰ আণ্ডাৰৰ এটা ৰিভিনিউ অসমতে ৰিভিনিউ চলি আছে। যেনেকৈ আগত চলি আছিলে তেনেকৈ চলি থকাটো আমি নিখিলপুৰ ছাত্ৰসন্থা হিচাপে বিচাৰোঁ, যাতে ৰাইজৰ লগত কিবা এটা ভ্ৰান্তি নহয়। আৰু তেখেতৰ লগত মাজত কিবা এটা চিন্তাধাৰা আছে, তেতিয়া আৰামছে জাতীয় সংগঠন আছে, এৰিয়াৰ বুদ্ধিজীৱী মহল আছে, তেওঁলোকক আলোচনা কৰি কিনে সিদ্ধান্ত ভাল সিদ্ধান্ত আমি বিচাৰোঁ। অর্থাৎ আপনি যেহেতু মাটি ভেটি জাতি সুরক্ষার স্বার্থত গঠিত হওয়া বিজেপি সরকারক কি আহ্বান জানাব? আমি বিজেপি চৰকাৰক অনুৰোধ জনাম, মাটি ভেটি সুৰক্ষাৰ কাৰণে যোনটো শ্লোগান মাৰি আছে বিজেপি চৰকাৰে, যিহেতু অসমত খিলঞ্জীয়া মানুহে মাটিৰ ওপৰতে নিৰ্ভৰ কৰি জীয়াই আছে। সেইকাৰণে অসমত মাটিবোৰ সুৰক্ষিত হ'ব লাগে। যদি কাৰোবাৰ স্থিৰত দি কিনে যে খিলঞ্জীয়া মানুহে হালাই হ'ব লাগে এইবিলাক নহয়, যাতে এইটো আমাৰ খিলঞ্জীয়া মানুহৰ মাটিবিলাক সুৰক্ষিত হ'ব লাগে। অৰুণাচল ভূমি বিবাদৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সভা আলোচনা হৈ গৈছে। সেই সন্দৰ্ভত আচুৰ কি প্ৰতিক্ৰিয়া আছে? হয়, আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ, আমি অৰুণাচলীৰ সেই দুষ্কৃতিকাৰীসকলক তেখেতলোকে যদি আজিৰ পৰা এনেধৰণৰ মানে অলপ মোচা আৰু যদি সংগঠিত কৰিব বিচাৰে কিন্তু ইয়াৰ পৰিণাম তেখেতলোকে ভোগ কৰিব লাগে। আমাৰ স্পষ্ট কথা, আমি অসমত 1 ইঞ্চি মাটিও তেখেতলোকক নিদিওঁ, যিহেতু তেখেতলোকে আমাৰ অসমত আহি কিন্তু ম্যাদী পট্টা বনাই লৈছে। আমাৰ কিশোৰ গাঁও চাৰ্কুলত গৈ এয়া অসম সম্পূৰ্ণ অসমৰ মাটি, তেখেতলোকৰ দাবী কৰা ইয়াত কোনো ধৰণৰ নৈতিক অধিকাৰ নাই। যিহেতু কিছুসংখ্যক ব্যক্তিৰ ইয়াত অসমত মাটি আছে, অৰুণাচলী মাটিৰে, সেই সুযোগ লৈ কিনে তেখেতলোকে সমগ্ৰ অঞ্চলটোকে ডিমৌ অঞ্চলটোকে অৰুণাচলৰ বুলি দাবী কৰাটো তেখেতলোকৰ নৈতিক অধিকাৰ নাই। আৰু যদি এনে কাৰ্য তেখেতলোকে দুনাই সংগঠিত কৰে কিন্তু ইয়াৰ পৰিণাম অৰুণাচলী লোকসকলে আমি প্ৰশাসনক দাবী জনাইছোঁ, অসম অৰুণাচলৰ প্ৰশাসনক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে এনে দুষ্কৃতিকাৰীসকলক গ্ৰেপ্তাৰ কৰক, এনে ষড়যন্ত্ৰকাৰীসকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰি প্ৰশাসনে উচিত ব্যৱস্থা গ্ৰহণ কৰক, নহ'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। আজি জনসাধাৰণ ৰাস্তাত ওলাই আহিবলৈ বাধ্য হৈছে। ৰাইজ লৈ আইন আদালতৰ কাষ চাপিব নেকি এই সন্দৰ্ভত? নিশ্চয়, যদি এনেধৰণে কাৰ্য সংগঠিত কৰি থাকে আমি সকলো দল সংগঠনে একত্ৰিত হৈ আমি ডিমৌ আঞ্চলিক ছাত্ৰ সন্থাই নিজাববীয়াকৈ প্ৰশাসনৰ কাষ চাপত আমি কাষ চাপিম আৰু ইয়াৰ প্ৰয়োজনত আমি উপায়ুক্ত মহোদয়ক এখনি স্মাৰকপত্ৰ প্ৰদান কৰিম। এনেধৰণৰ দুষ্কাৰ্য যাতে পুনৰ সংগঠিত নকৰে আৰু আমাৰ সীমান্তবাসী ৰাইজক আভুৱা ভাৰি তেখেতলোকে যদি এনে কাৰ্য সংগঠিত কৰে ইয়াক কোনো ধৰণে আমি মানি লোৱা নহ'ব। আৰু অসমীয়া আই মাতৃৰ সুৰক্ষাৰ স্বাৰ্থত আছু কেতিয়াও আপোচ নকৰে আৰু আপোচ কৰা নহ'ব, এই কথাটো স্পষ্টভাৱে আমি কৈ দিছোঁ। এনে অৰুণাচলীসকলক আমি স্পষ্ট ভাষাৰে কৈ দিছোঁ, আমাৰ ভেটি ৰক্ষাক আমি কেতিয়াও আপিছ নকৰোঁ।
আৰু অসমীয়া আইন ৰক্ষাৰ স্বাৰ্থত আমি আপোচ কেতিয়াও নকৰোঁ আৰু সমগ্ৰ আমাৰ লগত ৰাইজ আছে তেখেতলোকৰ লগত লৈ আমি দাবী কৰিম। কাষত থকা গাঁওবোৰৰ পৰা অৰুণাচলী আমাৰ অসমবাসী মাজে মাজে অত্যাচাৰ উৎপীড়ন তেনেকুৱা চলাই আহিছিল। তেনে আমি শুনিবলৈ পাইছোঁ, কিন্তু আমি পাহাৰীয়া অৰুণাচল বুলি আমি সেয়েহে আমি পূৰ্বৰ যিটো মেপ আছে সেই মেপ মতে হ'ব আৰু এতিয়া নতুনকৈ বনোৱাৰ মানে কোনো প্ৰয়োজন নাই বুলি ভাবোঁ। প্ৰথমে ভৈয়ামে পাহাৰে অৰুণাচল বুলি পৰাই আছে, ঠিক তেনেকৈ থাকক বুলি আমি ভাবোঁ। যিহেতু ইয়াত অসম অৰুণাচলৰ যিটো দীৰ্ঘদিনীয়া ভূমি সীমা বিবাদ চলি আছে, যিহেতু ইয়াত শেহতীয়াকৈ দেখা গৈছে যে দিপা নৰনাৰী অঞ্চলৰো ভালে সংখ্যক বহু হেক্টৰ কৃষিভূমি মানুহৰ বাঘ গৃহস্থ পৰ্যন্ত এক অৰুণাচলী দুষ্ট চক্ৰান্তই ইয়াত ষড়যন্ত্ৰভাৱে বেদখল কৰাৰ এটা উজৰ উঠিছে। এই সন্দৰ্ভত আপুনি কি ক'ব? তেখেতসকলে অৰুণাচলবাসীয়ে ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ৩ কিলোমিটাৰ বাহিৰত অৰুণাচলৰ মাটি হিচাপে দখল কৰিছে। সেইমতে তেখেতসকলে কেন্দ্ৰীয় চৰকাৰতো তেওঁলোকে দাখিল কৰিছে, কিন্তু সেইটো আমি যিবিলাকে ইয়াত স্থায়ীভাৱে বসবাস কৰি আছে কেতিয়াও আমি এইটো সহ্য নকৰিম আৰু পৰৱৰ্তী সময়ত আমি আন্দোলন কৰিম আৰু চৰকাৰী মেম মতে সীমাটো সিদ্ধান্ত হ'ব লাগে বুলি আজি আপোনালোকৰ বাতৰি নিউজ লাইভৰ জৰিয়তে আমি এইটো প্ৰকাশ কৰক চৰকাৰ আন্দোলন বিচাৰিছোঁ।